পোনপ্ৰথমে বাঁহগাজখিনি ভালকৈ পিহনাত পিচি লৈ ধুই লোৱাৰ পাছত এতিয়া বটলত ভৰাবলৈ ধৰিছোঁ। বটলত ভৰাই প্ৰায় 3-4 দিনমান ৰখাৰ পিছত এইখিনি প্ৰায় জহি যাব। ইয়াৰ পৰা খুব ধুনীয়া গোন্ধ এটা ওলাব। তাৰপিছতে আচাৰ বনাব পৰা হৈ যাব। ঢাকনাটো ইমান টাইটকৈও লগাব নালাগে, অলপ মিডিয়ামত লগাই থৈ দিলেই হ'ল, যাতে হাৱাটো বাহিৰ হৈ যাব পাৰে। তো বন্ধুসকল দেখিছে, এতিয়া 3 দিনৰ পিছত আমি গাজ টেঙাখিনি লৈ আহিলোঁ। লৈ আহি এতিয়া আচাৰ বনোৱাৰ পদ্ধতিটো মই আপোনালোকক দেখাই আছোঁ কেনেকৈ ধৰণে বনায়। এইটো বৈয়ামত মই যিমানখিনি থৈছিলোঁ তাৰে আধা বনাম আৰু আধা মই এনেকৈ থৈ দিম, কাৰণ কেতিয়াবা এনেকৈও খাবলৈ মন যায়। তো আধাহে মই আচাৰ বনাম। তো আধা উলিয়াই লৈছোঁ এতিয়া বৰ্তমান, আৰু এই যিখিনি উলিয়াই লৈছোঁ গোটেইখিনি মই এতিয়া চৰিয়াটোৰ পৰা চেপি ইয়াৰ যিটো ৰস আছে, ৰসটো ইয়াৰ নিজা এটা ৰস থাকে। আৰু এইটো কোনো পানী দিয়া নাছিলোঁ, মই শুকানেই ৰাখিছিলোঁ। তো জহি যোৱাৰ পিছত এই পানীটো নিজেই হৈ গৈছে তাতে। তো এই পানীটো সম্পূৰ্ণ চেপি লৈ ইয়াক তাৰ পৰা উলিয়াই দিব লাগিব। যিটো এতিয়া বৰ্তমান এইটো খৰিচা বুলি কোৱা হয়। যিটো চেপি উলিওৱাৰ পিছত এইটো খৰিচা হৈ গ'ল। এতিয়া ইয়াকে আমি ক'ম খৰিচাৰ আচাৰ। তো এতিয়া এইখিনি ভালকৈ চেপি হোৱাৰ পিছত যিটো পানী ওলাব, আমি পানীটো ইয়াৰ পৰা বেলেগকৈ ইয়াক পেলাই দিব পাৰে, নহ'লে বেলেগ ব্যৱহাৰ কৰিব পাৰে। তো গোটেইখিনি ভালদৰে চেপি ইয়াত যাতে পানী নাথাকে সুন্দৰভাৱে চেপিব লাগিব। চেপি লোৱাৰ পিছত তাৰপিছতে এইখিনি দেখিছে, এইখিনি যিখিনি পানী ওলায় এইখিনি পানী আপোনালোকে মাছৰ আঞ্জা বনাব পাৰিব, নহ'লে বা যদি দৰকাৰ নাই পেলাই দিবও পাৰিব, কোনো অসুবিধা নাই। তো মোৰ এতিয়া দৰকাৰ নাই, মই পেলাই দিলোঁ। তো চেপি থোৱা যিখিনি খৰিচা আছিলে গোটেইখিনি মই চৰিয়াটোত আকৌ লৈ লৈছোঁ। লাডুকেইটা ভালকৈ ভাঙি লৈছোঁ। তাৰপিছতে মই ইয়াতে বাকী পিছৰ প্ৰচেছখিনি মই আপোনালোকক দেখাই আছোঁ। তো বন্ধুসকল ভিডিঅ'টোত যদি কোনোবা নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো এইটো চেনেলত এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব। তো ভিডিঅ'টো শেষলৈকে চাওক, সম্পূৰ্ণ বুজি পাব। তো দেখিছে এইখিনি চেপাৰ পিছত মই ইয়াতে নিমখ দিছোঁ, প্ৰায় 2 চামুচ নিমখ দিছোঁ, আৰু লগতে হালধি অলপমান দিছোঁ। দিয়াৰ পিছত ইয়াতে বৰ্তমান আৰু একো নিদিওঁ। এই গোটেইখিনি ভালকৈ মিশ্ৰণ কৰিম। মিক্স হোৱাৰ পিছতে আমি এইখিনি ৰ'দত 3 ঘণ্টামান ৰ'দত দিব লাগিব। বা ভাল ৰ'দ হ'লে আপোনাৰ 3 ঘণ্টা ৰ'দত দিলেই হৈ যাব। যদি ভাল ৰ'দ নহ'লে দিনটো দিলেও কোনো অসুবিধা নাই। দেখিছে ভালকৈ মিক্স কৰি ল'লোঁ। মিক্স কৰি হোৱাৰ পিছত মিক্সটো খুব ভালকৈ কৰিব লাগিব, যাতে হালধি আৰু নিমখ যিটো আছে চবতে লাগি যায়। লগতে দেখিছে ভোট জলকীয়া লৈছোঁ। ভোট জলকীয়াকেইটাও মই সুন্দৰভাৱে ইয়াতে কাটি ল'ম, আৰু আধা মই যিখিনি আছে আগৰ তাতে দিম, আৰু আধা মই ইয়াতে দিম আচাৰখিনি। তো ভোট জলকীয়াখিনি মই কাটি লওঁ। কাটিবৰ কাৰণে মই কেঁচি ব্যৱহাৰ কৰিছোঁ। তো কেঁচিখনৰ সৈতে মই সোনকালে কাটি লওঁ, নহ'লে ভিডিঅ'টো বেছি লম্বা হৈ যাব। ভিডিঅ'টো অলপ মই ফাষ্ট কৰি দিছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। পটাপট কাটি লওঁ জলকীয়াখিনি। আৰু জলকীয়াখিনি ভোট জলকীয়া জানেই নহয়, হাতেৰে চুলে কিমান অসুবিধা কৰে। তো গতিকে কেঁচি ব্যৱহাৰ কৰিছোঁ। আপোনালোকেও এনেকৈ কেঁচিৰ সহায়ত কাটি ল'ব পাৰে, কোনো অসুবিধা নাই। কেঁচিৰে কাটিলে বহুত সুবিধা হয়। তো গোটেইখিনি ভালকৈ কাটি হোৱাৰ পিছত দেখিছে মোৰ কাটি সম্পূৰ্ণ হৈছে। তো এতিয়া আমি গোটেইখিনি ভালকৈ ৰ'দত দি দিছোঁ। দেখিছে এটা ডলাতে মেলি দিছোঁ সুন্দৰভাৱে, আৰু লগতে ভোট জলকীয়াখিনি আছে, আৰু লগতে এইখিনিও আছে যিখিনি মই কেঁচাকৈ ৰাখিছোঁ। এইখিনি জানে এইখিনি কেনেকৈ খাব লাগে। তো গোটেইখিনি মই থৈ দিছোঁ। এইখিনি প্ৰায় 3 ঘণ্টাৰ পিছত মই লৈ আহিলোঁ। অনাৰ পিছত ইয়াতে কেৰাহীখন গৰম কৰি ইয়াতে মই মছলাখিনি দিছোঁ। পাঁচফোৰণ দিছোঁ 2 চামুচ, তাৰ লগতে দিছোঁ জিৰা গুড়ি দিম 2 চামুচ, আৰু তাৰ লগতে থাকিব ধনিয়া গুটি। যিটো ধনিয়া গুটি আছে আপোনালোকে বজাৰত নিশ্চয় কিনিবলৈ পাব। তো ধনিয়া গুটি ইয়াতে 2 চামুচ দিম। তাৰপিছতে এইখিনি অকণমান সময় ভালকৈ ইয়াৰ যিটো কেঁচা গোন্ধটো আছে, কেঁচা গোন্ধটো অকণমান আঁতৰাই গৰম হোৱাৰ পিছতে ইয়াক বেছি সময় ভাজিব নালাগে, বেছি পুৰা যোৱালৈকে ভাজিব নালাগে। তো অলপ ভাজাৰ পিছতে আপোনালোকে নিশ্চয় গম পাব সৰসৰীয়া হ'ব কেৰাহীটোৰ ওপৰত। তো তাৰপিছতে আপোনালোকে নমাই ইয়াক ধুনীয়াকৈ মিক্সিত মাৰি ল'ব লাগিব। আৰু সেই কেৰাহীটোতে বন্ধুসকল মই যিখিনি আচাৰত দিবৰ কাৰণে তেল ব্যৱহাৰ কৰিম, মই তেলখিনি ইয়াতে গৰম কৰি মই ধাৰা তেল ব্যৱহাৰ কৰিছোঁ। আপোনালোকে অন্যান্য তেলো ব্যৱহাৰ কৰিব পাৰে, ঘৰুৱা তেল হ'লে আৰু বেছি ভাল। তো এই তেলখিনি মই ইয়াতে দি দিছোঁ, প্ৰায় এপোৱামানেই মই দিছোঁ, এপোৱাতকৈ অলপ বেছিয়ে হ'ব। তো এইখিনি মই দি দিছোঁ এতিয়া বৰ্তমান। বন্ধুসকল এইখিনি প্ৰায় যিটো ধোঁৱাটো ওলাব, তেলৰ যিটো গৰম হৈ ধোঁৱা ওলায়, ধোঁৱাটো ওলোৱালৈকে ইয়াক গৰম কৰিব লাগিব। তাৰপিছত অলপ সময় ঠাণ্ডা কৰি থৈ দিব। অলপ সময় মানে কি সম্পূৰ্ণ ইয়াক ঠাণ্ডা হোৱাৰ পিছতহে আপুনি আচাৰত ব্যৱহাৰ কৰিব লাগিব, নহ'লে গৰমে ব্যৱহাৰ কৰিলে আচাৰখিনি ভেকুৰি যোৱাৰ সম্ভাৱনা থাকে। তো গোটেইখিনি ৰেডি হৈ গ'ল। আৰু এইফালে দেখিছে ভাজি থোৱা যিখিনি মছলা আছিলে, তো এইখিনি মই এতিয়া মিক্সিত সোনকালে মাৰি ল'ম। মাৰি লোৱাৰ পিছতে ইয়াৰ যিটো পাউডাৰ হ'ব, পাউডাৰৰ পিছত আমি আচাৰ বনোৱা প্ৰচেছটো আপোনালোকক মই দেখাই আছোঁ। তো ভিডিঅ'টো শেষলৈকে চাওক বন্ধুসকল, আৰু চেনেলটো যদি কোনোবা আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো দেখিছে মিক্সিত লৈ ল'লোঁ, আৰু মিক্সিত এতিয়া গোটেইখিনি ভালকৈ মাৰি ল'ম মই। মাৰি লোৱাৰ পিছতে আপোনালোকক মই পিছৰ প্ৰচেছটো মই দেখাই আছোঁ গোটেইখিনি, আপোনালোকে ভিডিঅ'টো চাই থাকক।
তো মিক্সিত দেখিছে বন্ধুসকলে মছলা পিছা হৈ গ'ল, আৰু মছলাটো মই একেবাৰে পাউডাৰ কৰি দিয়া নাই। তাৰ লগতে আছে এইফালে দেখিছে ভোট জলকীয়া আছে, আৰু আমি যিখিনি গাজ টেঙা দেখিছে সেইখিনি গোটেইখিনি ধুনীয়াকৈ শুকাই হৈ গ'ল। আৰু তাৰ লগতে আৰু এটা বস্তু মই ব্যৱহাৰ কৰিম বন্ধুসকল, যিটো জলকীয়া পেকেটটো মই ব্যৱহাৰ কৰিম ইয়াতে। তো ইয়াতে প্ৰথম যিখিনি পাউডাৰ মছলা আছে মই দি দিছোঁ। তাৰপিছতে যিমানখিনি আপোনালোকে দিয়া হৈছে কোৱাণ্টিটি গোটেইখিনি আপোনালোকে ইয়াতে দি দিব। আপোনালোকৰ নিজৰ সোৱাদ অনুসৰি মছলাটো ব্যৱহাৰ কৰিব পাৰে, মই ইমানখিনি দিছোঁ। আৰু তাৰ লগতে নিমখ আমি প্ৰথম দিছিলোঁ, আৰু এতিয়া গতিকে মই নিমখ অলপ কমাই দিছোঁ। আৰু পিছত যদি আকৌ পুৰণা হোৱাৰ পিছত খালেতো নিশ্চয় গম পামেই, তেতিয়া লাগিলে কম হ'লে মই আকৌ দি দিম। তো এতিয়া বৰ্তমান মই ইমানখিনি নিমখ দিছোঁ। আৰু যিখিনি জলকীয়া আছে ইয়াৰ আধা মই ইটোত মিলাই দিলোঁ, কেঁচা গাজ টেঙাখিনি, তো এইখিনি ইয়াতে মিলাই দিছোঁ। আৰু দেখিছে এইটো কালাৰৰ কাৰণে আমি ইয়াতে ব্যৱহাৰ কৰিছোঁ কাশ্মীৰী ৰেড চিলি হয় এইটো কালাৰৰটো। তো এইটো গোটেইখিনি দি দিম, এইটো দিলে সুন্দৰ কালাৰ এটা আহে আচাৰখিনিত। তো এইটো গোটেই পেকেটটো মই ব্যৱহাৰ কৰিছোঁ, এইটো 5 টকীয়া পেকেট হয়। তো ভালকৈ ইয়াক মিক্স কৰিব লাগিব। মিক্স কৰি হোৱাৰ পিছতে বন্ধুসকল কি ক'ম, একদম সুন্দৰ গোন্ধ এটা আহিছে ইয়াৰ পৰা। আৰু এতিয়া বৰ্তমান ই শুকান হৈ আছে, তথাপিও ইমান ধুনীয়া গোন্ধ আহিছে। আৰু ইয়াক যেতিয়া তেলেৰ সৈতে মিক্স কৰি অলপ দিন ৰ'দত দিয়া যাব, ইয়াৰ গোন্ধটো আৰু সাংঘাতিক হৈ উঠিব। তো এইখিনি তেল সম্পূৰ্ণ ঠাণ্ডা হৈ গ'ল, মই চুব পৰা হৈ গ'লোঁ দেখিলে। তো এতিয়া এইখিনি তেল মই ইয়াতে গোটেইখিনি দি দিম। দিয়াৰ পিছত ইয়াখিনিক ভালকৈ মই মিক্স কৰিম। তাৰপিছতে আপোনালোকে চাই থাকক, মই গোটেইখিনি কৈ আছোঁ। তো তেল যিখিনি আছিলে মই গোটেইখিনি দি দিলোঁ। এতিয়া হেতাখনৰ সৈতে মই গোটেইখিনি মিক্স কৰি ল'ম ভালকৈ। আমাৰ যিখিনি বস্তু দিবলগীয়া আছিলে মা মছলা লগতে নিমখ আৰু জলকীয়া গুড়া, ভোট জলকীয়া গোটেইখিনি দি দিলোঁ। জলকীয়া গুড়া বন্ধুসকল, ভোট জলকীয়া আপোনালোকে আৰু ব্যৱহাৰ কৰিব পাৰে নিজৰ সোৱাদ অনুসৰি। আৰু দিছে এইটো বটলটো মই ধুই ধাই একদম ধুনীয়াকৈ ৰ'দত থৈ দিছিলোঁ শুকুৱাই পেলাই। ইয়াতে কোনো পানী থাকিব নালাগিব, সম্পূৰ্ণ শুকান হ'ব লাগিব। পানী থাকিলে আপোনাৰ আচাৰখিনি খুব সোনকালে বেয়া হৈ যাবগৈ। তো সেইটো একদম ধ্যান ৰাখিব। তো এতিয়া বটলত মই গোটেইখিনি ভৰাই লওঁ। বন্ধুসকল আচাৰ একদম প্ৰায় হৈ গ'ল। আৰু এতিয়া এই আচাৰখিনি আপোনালোকে প্ৰায় 10 দিনমান ভালকৈ ৰ'দত দিয়ক। আৰু তেল যদি আপোনালোকে কম হেন পায়, আপোনালোকে তেল আকৌ অলপ মিক্স কৰিবলৈ, মোৰ তেল অলপ কমিছে, মই আকৌ ইয়াতে তেল আকৌ মই ব্যৱহাৰ কৰিম কাইলৈ। তো গোটেইখিনি হৈ গ'ল। এতিয়া দেখিছে গোন্ধটো মানে সাংঘাতিক গোন্ধ আহিছে। আৰু এতিয়া মই ৰ'দত দি দিছোঁ, দুইটা একেলগে আছে। তো বন্ধুসকল ভিডিঅ'টো আজি ইমানটা সমাপ্ত কৰিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে সকলোৱে কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিবলৈ